নমস্কাৰ মেনিফেষ্ট লাৰ্ণিং চেনেলটোলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। অসমৰ সাধাৰণ জ্ঞান নামৰ যিটো চিৰিজ আৰম্ভ কৰিছিলোঁ 1000+ MCQ সেই চিৰিজটোৰ আজি 8 নম্বৰ পাৰ্টটো আলোচনা কৰিম। অলৰেডি মই 7টা পাৰ্ট আগবঢ়াইছোঁ। এই কুৱেশ্যনসমূহ আপোনালোকৰ আপকামিং যি অসম পুলিচ সাব ইন্সপেক্টৰ ABOP কনষ্টেবল বা আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট যি এক্সামসমূহ আহি আছে বা অন্যান্য যিকোনো ধৰণৰ অসম গভৰ্ণমেণ্টৰ এক্সামৰ কাৰণে সহায়ক হ'ব। অলৰেডি এই কুৱেশ্যনসমূহ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত দেখা গৈছে, গতিকে আগন্তুক আপোনালোকৰ এক্সামসমূহৰ কাৰণে যথেষ্ট উপযোগী প্ৰশ্ন, গতিকে আপোনালোকে মিছ নকৰিব। ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল হুইচ ৰিভাৰ ইজ ন'ন এজ দ্য ৰিভাৰ অফ ব্লাড। কোনটো নদীক ৰঙা নদী বুলি জনা যায়, ৰিভাৰ অফ ব্লাড বুলি জনা যায়? অপশ্যন এ ব্ৰহ্মপুত্ৰ, অপশ্যন বি লোহিত, অপশ্যন চি যমুনা আৰু অপশ্যন ডি আছে দিখৌ। গতিকে এই তলৰ 4টা অপশ্যনৰ ভিতৰত অপশ্যন নম্বৰ এ যিটো দি আছে ব্ৰহ্মপুত্ৰ, এই ব্ৰহ্মপুত্ৰ নদীক ৰিভাৰ অফ ব্লাড ৰূপে জনা যায়। গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম। অসমত এলিফেণ্ট ৰিজাৰ্ভ কিমানটা আছে সেইটো সুধিছে। অপশ্যন 4টা দি আছে। অপশ্যন এ 5, অপশ্যন বি 7, অপশ্যন চি 3 আৰু অপশ্যন ডি দি আছে 4। গতিকে অসমত কিমানখন এলিফেণ্ট ৰিজাৰ্ভ আছে? গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ আপোনাৰ ডি যিটো দি আছে 4। গতিকে বৰ্তমান অসমত 4খন এলিফেণ্ট ৰিজাৰ্ভ আছে। অপশ্যন ডিটো শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফ্ৰম আছাম টু পাৰ্টিচিপেটেড ইন ৰাউণ্ড টেবল কনফাৰেন্স ইন 1930। 1930 চনত যি ঘূৰণীয়া মেজমেল হৈছিল, সেই ঘূৰণীয়া মেজমেলত অসমৰ পৰা অংশগ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল সেইটো সুধিছে। অপশ্যন এ হেমচন্দ্ৰ বৰুৱা, অপশ্যন বি চন্দ্ৰধৰ বৰুৱা, অপশ্যন চি আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি দি আছে ফখৰুদ্দিন আলি আহমেদ। গতিকে এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট হয়, বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত দেখা গৈছে আগতে। গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ আপোনাৰ বি যিটো দি আছে চন্দ্ৰধৰ বৰুৱা। এই চন্দ্ৰধৰ বৰুৱা আছিল একমাত্ৰ অসমীয়া যিয়ে প্ৰথম ঘূৰণীয়া মেজমেলত যিটো 1930 চনত হৈছিল তাত অংশগ্ৰহণ কৰিছিল। পৰৱৰ্তী কুৱেশ্যনত আগবাঢ়িছোঁ। ৱেৰ ইজ লাচিত বৰফুকন মৈদাম ইজ লোকেটেড। লাচিত বৰফুকন মৈদাম ক'ত অৱস্থিত সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ শিৱসাগৰ, অপশ্যন বি নগাঁও, অপশ্যন চি যোৰহাট আৰু অপশ্যন ডি দি আছে গুৱাহাটী। গতিকে লাচিত বৰফুকন মৈদামটো আপোনালোকৰ অপশ্যন নম্বৰ চি যিটো দি আছে যোৰহাট, এই যোৰহাটত আছে লাচিত বৰফুকন মৈদাম। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ডেট আছাম দিৱস ইজ চেলিব্ৰেটেড। তলত উল্লেখিত কোনটো তাৰিখত অসম দিৱস পালন কৰা হয় সেইটো সুধিছে। অপশ্যন 4টা দিয়া আছে। অপশ্যন এ 2 ডিচেম্বৰ, অপশ্যন বি 5 ছেপ্টেম্বৰ, অপশ্যন চি 8 মাৰ্চ আৰু অপশ্যন ডি দি আছে 10 ডিচেম্বৰ। গতিকে অসম দিৱস আমাৰ অসমত 2 ডিচেম্বৰত পালন কৰা হয়। এই 2 ডিচেম্বৰত অসম দিৱসৰ উপৰিও চুকাফা দিৱস হিচাপে পালন কৰা হয়। গতিকে দুটা বস্তু মনত ৰাখিব। অপশ্যন নম্বৰ এইটো শুদ্ধ উত্তৰ। নেক্সট, হাউ মেনি ৰিভাৰ আইলেণ্ড আৰ দেয়াৰ ইন আছাম। অসমত কিমানটা ৰিভাৰ আইলেণ্ড আছে সেইটো সুধিছে। অপশ্যন এ 2, অপশ্যন বি 1, অপশ্যন চি 3 আৰু অপশ্যন ডি দি আছে নন অফ দ্য এবভ। গতিকে আমি সকলোৱে জানো আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু যি দুটা আইলেণ্ড আছে সেইকেইটা আমাৰ অসমত আছে। আটাইতকৈ ডাঙৰ আইলেণ্ডটো হ'ল মাজুলী আৰু আটাইতকৈ সৰু আইলেণ্ডটো হ'ল উমানন্দ। গতিকে এই দুটা বস্তু মনত ৰাখিব। গতিকে অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। অপশ্যন নম্বৰ 2, অপশ্যন নম্বৰ 2 নহয়, অপশ্যন নম্বৰ এ 2টা। নেক্সট, হুইচ ডে ইজ অবজাৰ্ভড এজ ৰাইনো ডে ইন আছাম। কোন তাৰিখে আমাৰ অসমত ৰাইনো দিৱস অৰ্থাৎ গড় দিৱস পালন কৰা হয় সেইটো সুধিছে। অপশ্যন এ 18 মাৰ্চ, অপশ্যন বি 22 এপ্ৰিল, অপশ্যন চি 22 ছেপ্টেম্বৰ আৰু অপশ্যন ডি দি আছে 16 অক্টোবৰ। গতিকে আমাৰ অসমত ৰাইনো ডে পালন কৰা হয় 22 ছেপ্টেম্বৰত। গতিকে অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ, 22 ছেপ্টেম্বৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ আছামিজ ৰাইটাৰ ইজ অলছ' ন'ন এজ উপন্যাস সম্ৰাট। কোনগৰাকী তলত উল্লেখিত অসমীয়া ব্যক্তিক উপন্যাস সম্ৰাট ৰূপে পৰিচিত অসমীয়া সাহিত্য জগতত? অপশ্যন এ মামণি ৰয়চম গোস্বামী, অপশ্যন বি ভূপেন হাজৰিকা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপশ্যন ডি আছে ৰজনীকান্ত বৰদলৈ। গতিকে অপশ্যন ডিৰ এইকেইটাৰ ভিতৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ, ৰজনীকান্ত বৰদলৈ। এই ৰজনীকান্ত বৰদলৈক অসমীয়া সাহিত্য জগতত উপন্যাস সম্ৰাট ৰূপে পৰিচিত। নেক্সট, হুইচ কমিউনিটি ইন্ট্ৰডিউচ চেৰিকালচাৰ ইন আছাম। অসমত কোনটো কমিউনিটিয়ে অসমত চেৰিকালচাৰৰ ব্যৱস্থা কৰিছিল, অৰ্থাৎ এগ্ৰিকালচাৰৰ লগত জড়িত এইটো চেৰিকালচাৰটো? অপশ্যন এ মিচিং কমিউনিটি,
অপশ্যন বি বড়ো কমিউনিটি, অপশ্যন সি ৰাভা কমিউনিটি আৰু অপশ্যন ডি দি আছে কাৰ্বি কমিউনিটি। গতিকে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি যিটো দি আছে বড়ো, এই বড়ো কমিউনিটি আমাৰ অসমত চেৰিকালচাৰৰ ব্যৱস্থা কৰিছিল। নেক্সট, ইন হুইচ ডিষ্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ লোকেটেড? শ্ৰী সূৰ্য পাহাৰ তলৰ কোনটো ডিষ্ট্ৰিক্টত অৱস্থিত সেইটো সুধিছে। অপশ্যন এ যোৰহাট, অপশ্যন বি নলবাৰী, অপশ্যন চি গোলাঘাট আৰু অপশ্যন ডি দি আছে গোৱালপাৰা। গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ গোৱালপাৰা। এই গোৱালপাৰা ডিষ্ট্ৰিক্টত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হাউ মেনি হেৰিটেজ চাইট আৰ দেয়াৰ ইন আছাম? অসমত বিশ্ব ঐতিহ্য ঠাই কিমানটা আছে সেইটো সুধিছে। অপশ্যন এ 4টা, অপশ্যন বি 3টা, অপশ্যন চি 2টা আৰু অপশ্যন ডি দি আছে 7টা। গতিকে অসমত আমাৰ হেৰিটেজ চাইট 2টাই আছে, মানস নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক। সেই দুটাকে 1975ত ডিক্লেয়াৰ কৰা আছিল হেৰিটেজ চাইট বুলি। আৰু ৰিচেণ্টলি আমাৰ চৰাইদেউক চাই গৈছে, কিন্তু তাক অফিচিয়েলি ডিক্লেয়াৰ কৰা হোৱা নাই হেৰিটেজ চাইট হিচাপে। গতিকে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, 2টা চাইট অসমত আছে। নেক্সট, হাউ মেনি নেশ্যনেল পাৰ্ক আৰ দেয়াৰ ইন আছাম? অসমত কিমানটা নেশ্যনেল পাৰ্ক আছে সেইটো সুধিছে। অপশ্যন এ 6খন, অপশ্যন বি 7খন, অপশ্যন চি 8খন আৰু অপশ্যন ডি দি আছে 5খন। গতিকে আমাৰ নেশ্যনেল পাৰ্ক অসমত অপশ্যন নম্বৰ বি যিটো দি আছে 7খন, এই 7খন আমাৰ নেশ্যনেল পাৰ্ক অসমত আছে। আগতে 5খন আছিল, ৰিচেণ্টলি 2খন নতুনকৈ ঘোষণা কৰা হৈছে। গতিকে সেই 2খনক ইনক্লুড কৰি অসমত বৰ্তমান 7খন আছে। আৰু সেই 7খনৰ নাম মই ইয়াত লিখি দিছোঁ। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন 3 নম্বৰত আছে মানস নেশ্যনেল পাৰ্ক, তাৰপিছত 4 নম্বৰত আছে নামেৰি নেশ্যনেল পাৰ্ক, 5ত আছে ওৰাং নেশ্যনেল পাৰ্ক, 6ত আছে ৰায়মনা নেশ্যনেল পাৰ্ক আৰু 7 নম্বৰত আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক। এতিয়া আমাৰ লেটেষ্ট যিখন আছে সেইখন আছে দিহিং পাটকাই নেশ্যনেল পাৰ্কখন আছে আমাৰ লেটেষ্ট নেশ্যনেল পাৰ্ক। গতিকে এইকেইটা আপোনালোকে মনত ৰাখি যাব। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ শৰাইঘাটন টুক প্লেচ? শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সেইটো সুধিছে। অপশ্যন এ 1675, অপশ্যন বি 1671, অপশ্যন চি 1663 আৰু অপশ্যন ডি দি আছে 1639। গতিকে শৰাইঘাটৰ যুদ্ধ কিমান আছিলে এইটো আমি সকলোৱে জানো। অপশ্যন নম্বৰ বি যিটো দি আছে 1671 চনত এই শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল। এতিয়া শৰাইঘাটৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল, কোনে তাত সেনাপতি আছিল সেইটো মই ইয়াত লিখি দিছোঁ, আপোনালোকে চাওক। শৰাইঘাটৰ যুদ্ধ হৈছিল আহোম আৰু মোগলৰ মাজত হৈছিল। গতিকে সেই আহোম আৰু মোগলক কোনে লিড কৰিছিল? আহোম সেনাবাহিনীক লিড কৰিছিল, অৰ্থাৎ আহোম কমাণ্ডাৰ ৱাজ লাচিত বৰফুকন। লাচিত বৰফুকনে নেতৃত্ব প্ৰদান কৰিছিল। ঠিক তেনেকৈ মোগল কমাণ্ডাৰ ৱাজ ৰামসিংহ, আৰু মোগল বাহিনীসকলে নেতৃত্ব প্ৰদান কৰিছিল ৰামসিংহই। এই লাচিতৰ নৰিয়া দেহাৰে এই যুদ্ধত যুঁজিছিল আৰু মোগলক আমাৰ অসমৰ পৰা খেদি পঠিয়াইছিল। আৰু সেই লাচিত বৰফুকন আমাৰ অসমৰ ইতিহাসত এজন প্ৰসিদ্ধ ব্যক্তি। গতিকে এই শৰাইঘাটৰ যুদ্ধ 1671 চনত হৈছিল। অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হু ৱাজ দ্য আছামছ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ? অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী কোন আছিল সেইটো সুধিছে। অপশ্যন এ বাবু বসন্ত কুমাৰ দাস, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি হিতেশ্বৰ শইকীয়া আৰু অপশ্যন ডি দি আছে তৰুণ গগৈ। গতিকে অপশ্যন 4টাৰ ভিতৰত অপশ্যন নম্বৰ বি যিটো দি আছে গোপীনাথ বৰদলৈ সেইটো হ'ব শুদ্ধ উত্তৰ। অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী এই গোপীনাথ বৰদলৈ আছিল। আৰু অসম বিধানসভাৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল বাবু বসন্ত কুমাৰ দাস। গতিকে সেইকেইটা খেলি মেলি নকৰিব। অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ, গোপীনাথ বৰদলৈ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। ইন হুইচ ইয়াৰ আছাম এছ'চিয়েশ্যন ৱাজ ফৰ্মড? তলত উল্লেখিত কোনটো চনত আছাম এছ'চিয়েশ্যন অৰ্থাৎ অসম সংগঠন গঠন হৈছিল সেইটো সুধিছে। অপশ্যন এ 1905 চনত, অপশ্যন বি 1903 চনত, অপশ্যন চি 1930 চনত আৰু অপশ্যন ডি দি আছে 1907 চনত। গতিকে আমাৰ আছাম এছ'চিয়েশ্যন ফৰ্ম হৈছিল 1903 চনত। গতিকে অপশ্যন বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। পৰৱৰ্তী কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য ৰেচিঅ' অফ লেন্থ এণ্ড ৱেইট অফ নেশ্যনেল ফ্লেগ? আমাৰ যিখন জাতীয় পতাকা আছে সেই জাতীয় পতাকাখনৰ দীঘল আৰু বহলৰ যিটো অনুপাত সেইটো সুধিছে। এইটো বস্তুত আপোনালোকৰ বহুতৰে কনফিউজন হয় যে অপশ্যন চাওক, অপশ্যন এ দি আছে 3:2, আকৌ অপশ্যন বি দি আছে 2:3। 3:2, 2:3 একে হয়, কিন্তু ইয়াত আপোনালোকে কোনটো শুদ্ধ উত্তৰ আপুনি কেনেকৈ জানিব? তেনেকৈ অপশ্যন চি দি আছে 4.8 আৰু অপশ্যন ডি দি আছে 3.6।
কিন্তু ইয়াত শুদ্ধ উত্তৰ A বা Bৰ ভিতৰত সোমাই আছে এতিয়া এইটোত শুদ্ধ উত্তৰ দিবলৈ যাওঁতে আপোনালোকে চাওক কুৱেশ্যনটোত আপোনালোকক প্ৰথমে সুধিছে কি লেন্থ আৰু ৱাইড প্ৰথমে লেন্থৰ কথা সুধিছে গতিকে আপোনালোকৰ দীঘলটোৰ কথা প্ৰথমে সুধিছে গতিকে দীঘলটোৰ কথা সুধিছে গতিকে আপোনালোকৰ দীঘলটোৰ প্ৰথমে অপশ্যনত যিকেইটা দি আছে তাৰে সেই যেটো আপোনালোকৰ পইণ্ট দি আছে 3:2 বা 2:3 তাৰে লেন্থ হ'ব 3 কাৰণ আমাৰ জাতীয় পতাকাখনৰ দীঘলটো বেছি আৰু বহলটো কম গতিকে লেন্থ 3 আৰু ৱাইড 2 অৰ্থাৎ 3:2 হ'ব গতিকে অপশ্যন এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ গতিকে ভিডিঅ'টো এইখিনি আছিল যদি ভাল লাগিছে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি কিবা সুধিব লগা আছে কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ উন্নত ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানে